क्या बबासीर बना दिए हो रे तो मैं এনেকুৱা হাঁহি উঠিছে তাৰ কথা শুনি There's not much to do. Hello everyone পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো ওয়েলকাম বেক টু হেন্ডিক্স কিচেন তো আজি ব্লগটো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট দিলো আৰু আজি হৈছে সানডে আৰু আগষ্টৰ ফাৰ্ষ্ট সানডেটো আপোনালোকে জানে আজি কি হয় সো আজি ফ্ৰেণ্ডশিপ ডে হয় সবকে হ্যাপি ফ্ৰেণ্ডশিপ ডে আপোনালোকে ফ্ৰেণ্ডশিপ ডে সেলিব্ৰেট কৰিছে নে আৰু কেনেকৈ সেলিব্ৰেট কৰিছে মোক কমেন্ট কৰি জনাবচোন আৰু আজি ব্লগটো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট দিলো ৰাতিপুৱা মই ব্ৰেকফাষ্ট কৰিলো ব্ৰেকফাষ্টত মই পুৰি তাৰপিছতে আলু ভাজি আৰু গাখীৰ চাহ একাপ খাই ললো আৰু এটা কথা ক'ব বিচাৰিছিলো আজি মোৰ ভইচটো আপোনালোকে ক্লিয়াৰকৈ শুনিছেনে নাই বাৰু মই বস্তু এটা অৰ্ডাৰ দিলো এইটো হৈছে মাইক সো মাইকৰ কাৰণে মাইকটো লগোৱাৰ পিছত চাগে মোৰ ভইচটো অলপ ক্লিয়াৰ হ'ব পাৰে আপোনালোকে ক'বচোন ক্লিয়াৰ হৈছেনে নাই আৰু দুটামান বস্তু অৰ্ডাৰ দিলোঁ ট্ৰাইপড ষ্টেণ্ড এডাল ল'লোঁ তাৰপিছতে ৰিং লাইট এটা লৈছোঁ তাৰপিছত পেন ড্ৰাইভ এটা লৈছোঁ আৰু ট্ৰাইপড সৰু মিনি ট্ৰাইপড এটা লৈছোঁ সেয়াই আৰু বেছি দামী লোৱা নাই আৰু কাম চলিব পৰাকৈ লৈছোঁ চ' গোটেইখিনি মোৰ আপোনাৰ 2500 টকাত হৈ গৈছে তো এতিয়াৰ পৰা চাগে আপোনালোকে মোৰ ভিডিঅ'বিলাক অকণমান ষ্টেবল পাব আৰু কেতিয়াবা মানে কি হয় মোবাইলটো যদি মই ষ্টেবলকৈ ধৰিবলৈ বুলি ভাবি থাকোঁ তেতিয়া মোৰ খানাটোৰ ফালে মানে কনচেনট্ৰেশ্যনটো ভাঙি যায় আৰু যদি মই খানাটোত কনচেনট্ৰেট কৰোঁ তেতিয়া মোবাইলটো মানে হিলি যায় সেইটো হয় কথাটো আৰু এতিয়া ভাইটিক কৈছোঁ আৰু যে এতিয়াতো দৰকাৰ নাই আৰু মোৰ বস্তু আহি গৈছে কি কথা কৈ আছে নহয় তই যে নধৰ যে মোৰ বস্তুবিলাক এই আহি কৈছে যে এইবিলাক কথা চাই কোনে ইণ্টাৰেষ্ট কৰিব বোলে মই কৈছোঁ আৰু মোৰ কথাবিলাক তো এতিয়া বেছি পলম নকৰোঁ আৰু বহুত কথা পাতিলোঁ এতিয়া মই ঘৰৰ কামকেইটা কৰি লওঁ কৰি মেলি গা পা ধুই আৰু লাঞ্চটো তেন্তে প্ৰিপেয়াৰ কৰোঁ আৰু আজি ৰেচিপিটো ষ্টাৰ্ট দিওঁ I would when nothing really matters. That's all I wanna do. I hope that you are safe and that I will see you soon. If I can lay down beside you. কাম চাম কৰি গা পা ধুই আজৰি এতিয়া আজি ৰেচিপিটো বনাই যাওঁ আৰু জানেনে আজি কি বনাম আজি মই বনাম বেঙেনা আৰু ব্ৰইলাৰ চিকেন শুনিবলৈ অকৱাৰ্ড লাগিছে ন একো নাই অকৱাৰ্ড লাগিলেও লাগক আৰু কিছুমানে খাই পাইছে চাগে আৰু কিছুমানে নাই পোৱা কোনো কথা নাই তো আহক তেন্তে খানাটো বনাওঁ আৰু আপোনালোকে চাই যাওক তো আজি ৰেচিপিটোৰ কাৰণে এয়া মই ব্ৰইলাৰ লৈ লৈছোঁ আধা কেজি তো এইখিনি ব্ৰইলাৰ মাংস প্ৰথমতে আপোনালোকে সদায় অলপ গৰম পানীত দি দিব কাৰণ গৰম পানীত দিয়াৰ লগে লগে চাবচোন গোটেই কলা পানীখিনি ওলাই যায় লেতেৰাখিনি বইল কৰি ল'বও পাৰে কিন্তু বইল কৰি ল'লে ব্ৰইলাৰ মাংসটো আপোনাৰ ইজিলি সিজে যে সেইকাৰণে বইল কৰি ল'লে কি হয় কোমল হৈ যায় সেইকাৰণে আপুনি কি কৰিব গৰম পানী কৰি পিনি এইখিনি ধুই ল'ব তাৰপিছত কলা পানীখিনি ওলাই যাব এতিয়া মই কেৰাহীটো পাতি দিলোঁ তো মই দিম মিঠাতেলটো আপোনালোকৰ হিচাপত দি দিব তাৰপিছতে পিঁয়াজ তেজপাত আৰু জলকীয়া দি দিব এই কেৰাহীটো কাষ্ট আইৰণৰ হয় মায়ে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলে এই কেৰাহীটোত বোলে বনাই খালে খুবেই ভাল বুলি শুনিছোঁ নাজানো আৰু কিমান সঁচা হয় তাৰপিছত এতিয়া মাংসখিনি দি দিম মাংস মাছ থাকিলে যে একো তেনেকৈ মানে টেনশ্যনে নাথাকে দালি চালি কিবা বনাবলৈ আৰু এনেকুৱাতে মনত পৰিলে মোৰ টেপু কচু আৰু মাংস তাৰপিছত মাছ বইল এইকেইটা ৰেচিপি চাইছে নাই বাৰু আপোনালোকে যদি নাই চোৱা তেতিয়া মোৰ আই বাটনত ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব তাৰপিছত দিম হালধি সেম প্ৰচেছ আৰু মাংস যেনেকৈ বনায় তাৰপিছত দিম নিমখ চাওকচোন মোৰ এয়া হাতখন কি হৈছে মাছ ভাজি এয়া অৱস্থা তাৰপিছত মই দিম জিৰা গুড়ি দি দিলোঁ অলপ জালুক
মাংসখিনি গোটা জালুক মই এয়া গুড়ি কৰি থৈ দিছোঁ। আজি বতৰটো আমাৰ এইফালে বৰ ভাল, বৰষুণ দি আছে অলপ অলপ। বৰষুণৰ বতৰত মাংস খায়ো ভাল লাগে। তাৰপিছত মই এয়া নহৰুখিনি দি দিম। মাংসখিনি অলপ দেৰি এনেদৰে ভাজি থাকিব, আৰু যিমান ভাজে সিমান মাংসখিনি খাবলৈ টেষ্টিও হয়। এই কেৰাহীটোত আপোনাৰ যিকোনো বস্তু বনালে পটককৈ হৈ যায় আৰু বনাবলৈও ভাল। জিৰা আৰু জালুক দিলে মানে আপোনাৰ কালাৰটো বৰ ধুনীয়া হয়। বেলেগ মছলা একো নিদিলেও হৈ যায়। কম মছলা খাব, তেতিয়া আপোনালোকৰ হেল্থৰ কাৰণেও ভাল। এইবোৰ কিন্তু মই ডাইৰেক্ট মছলা পেকেট নহয়, গোটা জিৰা আৰু গোটা জালুক এনেকৈ খুন্দিহে লৈছোঁ। ব্ৰইলাৰ মাংস বেছিকৈ নাভাজিলেও হয়, কাৰণ কোমলে থাকে যে। তাৰপিছতে মই এটা আলু আৰু বেঙেনা সৰু সৰু 3টা কাটি থৈছিলোঁ, দি দিম। এটা ইণ্টাৰেষ্টিং কথা কি জানেনে, এদিন মই এনেকৈ বেঙেনা আৰু চিকেন বনাইছিলোঁ। তাৰপিছত মই ফটো মাৰি হোৱাটছএপ ষ্টেটাছ এনেকৈ দিছোঁ, আৰু তাৰপৰা লগৰ কেইটামানকো শ্বেয়াৰ কৰিছোঁ। তেনেকৈ লগৰ এটাক দিলোঁ, আৰু তাৰপৰা তাক ক'লোঁ কি বনাইছোঁ আজি, এইটো ফটোখন ধৰি গেছ কৰিব পাৰিছা নেকি? তাৰপৰা সি কৈছে গেছ কৰিব পৰা নাই। মই কৈছোঁ গেছ কৰা। তাৰপৰা সি কৈছে নাই পৰা। তেতিয়া মই কৈ দিলোঁ আৰু যে মই আজি বেঙেনা আৰু চিকেন বনালোঁ। তাৰপৰা সি কৈছে কিয়া বাবাচীৰ বনা দিয়ে হৰে। তো মোৰ এনেকুৱা হাঁহি উঠিছে তাৰ কথা শুনি। তাৰপিছত তাক কৈছোঁ কি শুনিবলৈ খুব অদ্ভুত লাগিছে নেকি? তাৰপৰা সি কৈছে শুনিবলৈতো বহুত অদ্ভুত লাগিছে বোলে, খাবলৈ বা কেনেকুৱা হ'ব। তাৰপৰা মই ক'লোঁ আমাৰটোতো খাই খুবেই ভাল লাগিলে, তুমি এবাৰ ট্ৰাই কৰি চাবা। তাৰপৰা সি কৈছে বনাই চাব লাগিব বোলে, আৰু তোমাক ফিডবেক দিম বাৰু কেনেকুৱা লাগিলে। এতিয়া সি খাইছেনে নাই খোৱাটো মই গম নাপাওঁ, আৰু তো সেইকাৰণে ভাবিলোঁ আৰু যে মোৰ ভিডিঅ'টো এনেকৈ আপোনালোকক এবাৰ দেখুৱাই দিওঁ। যদি আপোনালোকৰ ভাল লাগে তেন্তে আপোনালোকে বনাই খাই চাব। এইফালে আকৌ মই ৰঙালাও আগ আৰু কঁঠালগুটিও ভাজি লৈছোঁ। ভাজিম বুলি ভবা নাছিলোঁ, কিন্তু মা আৰু পাপাই খাম বুলি ক'লে, সেইকাৰণে বোলো ভাজিয়ে দিওঁ। আৰু সিজি গৈছে, আলু সিজিলে, বেঙেনাও সিজিলে, মাংসও সিজিলে। এতিয়া অলপ পানী দি দিম ইয়াত। মাংসখিনি মোৰ এয়া ৰেডি হৈ গ'ল। এতিয়া মই লাষ্টত মান ধনিয়া দি দিম। মান ধনিয়াটো নিদিলে মানে ভালেই নালাগে, আৰু নাথাকিলেতো উপায় নাই, থাকিলেতো দি দিওঁ। তো এয়া দি দিছোঁ। মাংসখিনি ধুনীয়া কালাৰ এটা আহিছে চাওকচোন। একো মছলা দিছোঁ, মছলা মানে জিৰা আৰু জালুক দিয়ে বৰ ধুনীয়া এটা ফ্লেভাৰ আহিছে, গোন্ধটোও ধুনীয়া ওলাইছে। এতিয়া আপোনালোকক গোন্ধটোতো দেখুৱাব নোৱাৰিম দেখুৱাব মানে দিব নোৱাৰিম গোন্ধটো তেনেকৈ। মাংস এয়া ৰেডি হৈ গ'ল। এপিচ ট্ৰাই কৰি চাওঁ, তাৰপিছতে ভাতটো খাই দিম আৰু। টেষ্টি হৈছে, খাই চাব এনেকৈ। চব কি ধুনীয়া হৈছে কালাৰটো। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব, খুবেই ভাল পাব খাই। ৰুটিৰ লগত খাই বেছি ভাল লাগিব, ভাতৰ লগতো ভাল লাগিব, কিন্তু ৰুটিৰ লগত খাই চাব। খাই দিওঁ আৰু ভাতটো, সদায় খাই দেখুৱাই থাকোঁ। ভাত খাই মেলি আহিলোঁ।
এতিয়া ভাগৰো লাগিছে আৰু ভিডিঅ' এডিটিঙো কৰিব আছে চ' আজিলৈ তেন্তে ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব চ' বাই বাই এণ্ড ওৱান্স এগেইন হেপী ফ্ৰেণ্ডশ্বিপ ডে'